हेलो गाइस मैं नतुन एटा मिनी ब्लग आपलोक स्वागतम जानाइছো। एफाले আজি চিঙি আনি এফালে পদুনা চাটনি বনাম। এফালে নৰসিংহ কচু আম আৰু কঁঠাল গুটি। আজি সানডে হেতু কাৰণে অলপ স্পেশালি খানা বনাম। কি বনাও আপোনাক দেখাম, আপোনালোকে চাই থাকিব। এফালে মই এতিয়া কচুখিনি ধুই আছো। কচু কঁঠাল গুটি আম বিলাহীও দি দিছোঁ। এটা পালা আছে মানে ভালকৈ ধুই লওঁ। আনফালে এইখিনি কচু ধোৱা হোৱাৰ পিছত এতিয়া এইখিনি মই চাটনিৰ কাৰণে এইবোৰ ধুই আছোঁ। এইখিনি পদুনা আম আদা ৰচুন জলকীয়া সকলোখিনি ধুই লওঁ। তাৰপিছত আকৌ দেখাইছোঁ। এয়া হৈ গ'ল মোৰ কচু দালি। দেখিছেনে কিমান ডাঠ হৈছে। ইয়াত কিন্তু দাইল দিয়া নাছিলোঁ, অকল কচুহে দিছিলোঁ দেই। এইফালে চাটনি, এইফালে কঁঠালৰ পিটিকা, এইফালে কচু দালি, এইবাৰ দৈ আৰু বুনিয়া লাডু আছিল মাৰি দিলোঁ। এইফালে ড্ৰাই ভাজি আৰু এয়া মিক্স ভাজি। এইখনে আজি মোৰ থালিখন, ছানডে থালি। কেনেকুৱা লাগিছে ক'ব আপোনালোকে। আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ' আপোনাক লগ পাম। যদি ভাল লাগে লাইক কৰি দিব।